Hey guys, good morning friends. আজি মোৰ কৰিবলগীয়া কাম বহুতখিনি আছে, শপিংও যাব আছে আৰু কিবা কিবি বনাবলৈ আছে আৰু অলৰেডি যোৱাকালি হাজবেণ্ডে নাৰিকল এটা কাটি থৈ দিছিলে, ডাব নাৰিকল। সো ভাবিছো আজি সেই নাৰিকলটোৰ মই এটা আইসক্ৰীমও বনাম। সো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো সেই ভাবিয়ে মই আজিৰ এই ব্লগটো ষ্টাৰ্ট কৰিব লৈছো। সো পোনপ্ৰথমতে ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু মাই চেনেল বিনিছ লাইফষ্টাইল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, খুব ধুনীয়াকৈ এনজয় কৰিব মোৰ সৈতে আৰু মই দিনটোত কি কৰোঁ কি নাই গোটেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম। সো ফ্ৰেণ্ডছ, পোনপ্ৰথমতে মই বনাব লৈছোঁ আজি কোকোনাট আইচক্ৰীম। সো তাৰ বাবে মই লৈ লৈছোঁ এটা ডাব নাৰিকল আৰু লগতে নাৰিকলৰ পানী আৰু এয়া যুগাৰ গাখীৰ আছে, কৰ্ণফ্ল'ৰ আছে, লগতে নাৰিকলখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ, চেনি লৈ লৈছোঁ 1 কাপ আৰু কণ্ডেন্স মিল্ক লৈ লৈছোঁ 1 চামুচ। সো এতিয়া মই বনাবলৈ লৈছোঁ। এয়া গাখীৰ দি দিছোঁ গৰম হ'বলৈ। এতিয়া মই ইয়াত চেনিখিনি দি দিছোঁ। এতিয়া দি দিছোঁ কৰ্ণফ্ল'ৰখিনি, মই গাখীৰত এনেকুৱা ধৰণে গুলি ৰাখিছিলোঁ। এতিয়া এইখিনি মই কমপ্লিট হোৱালৈ অকণমান লৰাই থাকিব লাগিব মিডিয়াম ফ্লেমত। এইখিনি মোৰ এতিয়া ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দি দিম। আৰু এতিয়া মই গ্ৰাইণ্ড কৰি থোৱা নাৰিকলখিনি দি দিছোঁ তাত। আৰু লগতে অকণমান নাৰিকলৰ পানী দি দিছোঁ। গোটেইখিনি মিক্স কৰি লৈ এতিয়া মই এইখিনি আকৌ এবাৰ গ্ৰাইণ্ড হ'বলৈ দিম। সো ফ্ৰেণ্ডছ, মোৰ এইখিনি গ্ৰাইণ্ড হৈ গ'ল। এতিয়া মই প্লাষ্টিকৰ বাউল এটাত এনেকুৱা ধৰণে দি দিছোঁ গোটেইখিনি। এতিয়া মই 8 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত সো মোৰ কোকোনাট আইচক্ৰীম ৰেডি হৈ গ'ল আৰু এইটো এতিয়া আমি ছাৰ্ভ কৰিব পাৰিম। সো ফ্ৰেণ্ডছ, এতিয়া মই দুপৰীয়াৰ লাঞ্চ কৰি লওঁ। সো আজি লাঞ্চত বনাইছোঁ কণী আৰু আলুৰ দম আৰু লগতে হাঁহৰ মাংস আৰু বনাইছোঁ ঢেকীয়া আৰু কণী ভাজি। সো ফ্ৰেণ্ডছ, এতিয়া মই শ্বপিঙত যাব ওলাইছোঁ। সো গাড়ীৰ পৰাই আপোনালোকৰ মাজলৈ আহিলোঁ। এইখন আমাৰ ওচৰৰে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়, ফেমিলি মাৰ্ট। সো তাত আমি যিমানখিনি দৰকাৰী বস্তু আছে লৈ লওঁ ঘৰৰ কাৰণে। আৰু আজি মই মাছৰুমো লৈ লৈছোঁ। মাছৰুম এনেই মই নিজে বনাই কেনে খোৱা নাই, যদিও ৰেষ্টুৰেণ্টত খাইছোঁ। সো এয়া হাজবেণ্ডে কাউণ্টাৰত বিলটো কৰিলে, এতিয়া আমি যাব পাৰোঁ উভতি ঘৰলৈ। সো ফ্ৰেণ্ডছ, বজাৰ কৰি কৰি সন্ধিয়াই হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আকৌ, এইটো ৰাতিয়ে হৈ গ'ল। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মোৰ আপোনালোকলৈ ইমানেই আছিলে। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল বিনিছ লাইফষ্টাইল। মই আকৌ আহিম আপোনালোকৰ মাজলৈ মোৰ আন এটি ব্লগ লৈ।